যেতিয়া বুঢ়া হ'ম তেতিয়া কেইটাহে চাম। য'ত য'ত যেতিয়া মৰে লগত 3টা মানুহে থাকে, বাকীবোৰ কোনো নাথাকে, কিন্তু চব পলাই যায়। যেতিয়া হিৰোটো মৰি যায় লগত সেই 3টা মান থাকে, সেইকেইটা মানে ওচৰত থাকে, উপায় নাই, সেইকেইটা নেৰে, বাকীবোৰ কোনো নাই, চব পলাই যায়। ঠিক কৰ, বাই বাই, লাভ ইউ ৰিতবা। আজি সাহিত্য সভা সভাপতি পৰমানন্দ ৰাজবংশীয়ে তেখেতে লেকচাৰ দিলে বহুত দেৰি, আৰু মোক বহুৱাই চলে 1.5 ঘণ্টা। তেওঁ অদৰকাৰী লেকচাৰ দিলে, তেওঁ একো কাম নকৰে। তেওঁ এবাৰ গুৱাহাটী সাহিত্য সভাত মোক মাতি লৈ গ'ল, ক'লে মোক জুবিন, মই চব স্পষ্ট কথা কওঁ দেই, মোৰ লোক ধাক একো নাই। তেওঁ মোক মাতি লৈ গ'ল যে জুবিন তুমি আমাৰ পইচা পাতি নাই, সাহিত্য সভা, ঠিক আছে সাহিত্য সভা অ'কে, মই যাম। গৈ মই 1 ঘণ্টা এনেই গান গালোঁ, একো নাই, অ'কে। আমাৰ গুৱাহাটী মিউজিচিয়ানে বজাইছে, চব মোৰ ভাই বন্ধু। তাৰপিছত মোক এটা পেকেট এটা দিছে, মস্ত পেকেট এটা দিছে সাহিত্য সভাত দেই। মই কৈ আছোঁ শুনক, ইটছ ভেৰি ইণ্টাৰেষ্টিং। মোক খং উঠাৰ কাৰণ আছে। সাহিত্য সভাত পেকেট এটা দিছে, মস্ত বহাইছোঁ, কিতাপ দিছে। মই কিতাপ দিলে ভাল পাওঁ, গছ দিলে ভাল পাওঁ, কিতাপ দিলে ভাল পাওঁ। মই ঘৰত লৈ গ'লোঁ, ৰাতিপুৱা বাৰু কোনো নাই বাৰু, মই চবকে ভাত খুৱাইছোঁ। সাহিত্য সভাত ভাত খোৱা নাই, কিন্তু মই খাইছোঁ। I was the only one. মই নিজে পৰঠা বনাইছোঁ। তাৰপিছত পেকেটটো খুলিছোঁ, তাত কিবা মুলতানী মিট্টি, ফেচ ৱাছ, যিবোৰ মোক নালাগে, মই যিবোৰ ইউজ নকৰোঁ। মই বোলো কিতাপ দিব লাগিছিলে, হোৱাই পৰমানন্দ ৰাজবংশী। মই আজি ডাইৰেক্টলি ইয়াৰ পৰা গালি পাৰিছোঁ, ইয়াৰ পৰা ইজ ডুইং বেড। মন আছে নাই নে কেকে বহিলে কালি পাহৰি গ'লো নেকি? কালি মই পাহৰি গ'লো। মই অকল সময়ক ভয় কৰোঁ, টাইম। আৰু মোক আজিলৈকে, মই ইমান ছুপাৰষ্টিচিয়াছো নহয়, মই ৰিলিজিয়াছো নহয়। আৰু মইতো সেই সময়ক ভয় কৰোঁ, কাৰণ সময়ে ফটকৈ চেঞ্জ কৰি দিয়ে। মই নিজৰ জীৱনটো দেখিছোঁ, এনেকুৱা টাইম পাৰ গৈছে মোৰ, 1 ছেকেণ্ডত আই এম নাথিং, আই এম জিৰ'। মোৰ মানে এইকেইদিন মানে শ্ব' কৰিবলৈ মন নাই। বেছি ধনী চনী মানুহৰ লগত থাকি লাভ নাই আচলতে, মানে যি বুজি নাপায়, যি জীৱনটো বুজি নাপায়। মই বেছি ধনী মানুহৰ লগত নাথাকোঁ। মোৰ ৰিক্সাৱালা, পাণ দোকানী, ঠেলাৱালা, সেইবিলাক মোৰ বন্ধু। ৰাস্তা পাগলটোৱে মোক ভাল পায়। গুৱাহাটীত কেইবাটাও পাগল আছে, মোক পাগল নিচিনা ভাল পায়। অভিনন্দন একেলগে জনাই দিছোঁ, কাৰণ মই ইয়াত নাথাকিম তেতিয়া। মই আকৌ আহিম, কেতিয়াবা ফুটবল খেলি ওলাই আহিম। চ' লেটছ গ' হোম, টেক ৰেষ্ট, আকৌ লগ পাম। থেংক ইউ ভেৰি মাছ, ইউ আৰ লাভলি পিপল, লাভ ইউ।